16-17 কোটি টকা। তার মানে যদি চোৱা যায় 50 কোটিতকৈ অধিক এই কম সময়তে মিলি MSC কনস্টিটুৱেঞ্চিত কাম হৈছে। ব্ৰিজ নতুনকৈ আমি চেংচন দিছোঁ BBDC ৰোড টু লাংচিনা ভায়া লাংচমেকি, এইটো এটা ব্ৰিজ। সেকেন্ড ব্ৰিজটো MD ব্লক টু চকিতলা হাইস্কুল, তাত এটা। আৰু এটা ব্ৰিজ BBDC ৰোড টু ফাংচিয়ক, এইটো এটা ব্ৰিজ, নতুন ব্ৰিজ হ'ব। আৰু এটা BBDC ৰোড টু ফাংচিয়ক ৰুৰেল ভায়া ধনিৰাম ভিলেজ, এইটোত আৰু এটা ব্ৰিজ হ'ব। আৰু এটা ব্ৰিজ হ'ব ND ব্লক টু চকিতলা হাইস্কুল। এই 6টা ব্ৰিজ আমি নিলিট কনস্টিটুৱেঞ্চিত চেংচন কৰিছোঁ। আৰু এইটো খুব সোনকালে টেণ্ডাৰ হ'ব, মেবি দিছ মান্থ অৰ মেবি নেক্সট মান্থ। আমি আকৌ আহিম CM চাহাবৰ লগত, এই দলংকেইটা একেদিনা 6 তাৰিখ প্ৰমাণ আমি ফাউণ্ডেশ্যন ডে কৰিম নিলিট MSC কনস্টিটুৱেঞ্চিত। অকল নিলিট বুলিয়ে নহয়, আমি সৰু পথাৰটো দিছোঁ, দুৱাৰ বাগৰটো দিছোঁ, বোকাজানটো দিছোঁ, বৰজানটো দিছোঁ, দেওপানী কনস্টিটুৱেঞ্চিটো দিছোঁ। ডেভেলপমেণ্টৰ যিটো ধাৰা আমি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছোঁ। 2016 চনৰ আগত যদি আপুনি ইয়াতে আহিলে হয়, আপোনালোকে তেতিয়া এটা মনত কৰিব লাগিব। মিডিয়া বন্ধুসকলে যদি তেখেতসকলৰ পুৰণা ফটো আছে, আমাৰ চিলনীজনকৰ ছুটি ওলালে অহা, আজি মই অনুৰোধ কৰিম তেখেতসকলক সেই 2016 চনৰ ৰাস্তা আৰু 2023 চনৰ ৰাজা মিলাই পেলাই আপোনালোকে এটা নিউজ কৰক। 2016 চনত যেতিয়া আমি চৰকাৰ গঠন কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টি অসমত, আৰু কাৰ্বি আংলঙত 2017 চনত আমি পুৰা মেজৰিটি হায়েষ্ট নাম্বাৰ অফ চিট 22 চনৰ আগতে ৰেকৰ্ড আছিলে SSC নামত, আমি 24খন আসন জিকিছিলোঁ 2017 চনত। ভালকৈ কাম কৰাৰ কাৰণে 2022 চনত দুজন প্ৰধানমন্ত্ৰীৰ নেতৃত্বত 26টাৰ ভিতৰত 26টা আমি পাইছোঁ কাৰ্বি আংলঙৰ MSC কনস্টিটুৱেঞ্চি। এটাও চিট অপজিশ্যনে নাপালে। তাৰমানে কি বুজাইছে? কাৰ্বি আংলঙৰ 26টা MSC কনস্টিটুৱেঞ্চিৰ সমানে কাম ডেভেলপমেণ্ট হৈছে আৰু ৰাইজে সমানে আশীৰ্বাদ পাইছে আৰু ৰাইজে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীক ভোট দিছে। আজি অপজিশ্যন নাই। গণতন্ত্ৰৰ কাৰণে এইটো এটা বিৰাট ডাঙৰ অভিশাপ বুলি ক'ব লাগিব, অপজিশ্যন নাই। কিন্তু আমি কি কৰিম? ভাৰতীয় জনতা পাৰ্টীক ৰাইজে ইমান ভাল পাই চবকে ভোট দি পেলাই জিকাই দিলে, এইটোতো আমাৰ দুখ নাই। অপজিশ্যনে এটা হ'লেও চিট জিকিব লাগিছে, কিন্তু জিকিব নোৱাৰিলে কিয়? কংগ্ৰেছৰ দিনত যিবিলাক কাম হৈছে চবেই জানে। ৰাস্তাত ডাঙৰ ডাঙৰ খাল, মাছ পুহিব পাৰে, ধান ৰুব পাৰে। কাৰ্বি আংলঙত ভাতৃঘাতী সংঘাত কংগ্ৰেছৰ দিনত হৈছিলে, ফাংচিলাপতো হৈছিলে।